5 ছেপ্টেম্বৰ শিক্ষক দিৱস। এয়া আমাৰ বিদ্যালয়ৰ NCCৰ কেডেটসকলে এটি গোলাপ আৰু কলমেৰে মোক শুভেচ্ছা জ্ঞাপন কৰাৰ মুহূৰ্ত। আৰু এনেকৈ এই পবিত্ৰ দিনটোৰ আৰম্ভণি কৰোঁ। আমি কাটতে লাগবে না প্ৰথমতে মোৰ ফালৰ পৰা বুঢ়া আটাই সকলোকে মৰম জনাইছোঁ আৰু ভৱিষ্যত জীৱনটো সকলোৰে শুভ হোৱাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ভগৱান আল্লাই আমাৰ সকলোৰে মংগল কৰক সেয়া আশা ৰাখিছোঁ। আৰু এই হিচাপতে মোৰ যিমানবোৰ শ্ৰদ্ধা শিক্ষাগুৰু আছে মই সকলোকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেওঁলোক য'তে আছে সুৰক্ষা শান্তি থাকক। আৰু এতিয়া গোটাই মাথাই মিলি আমি গীতটো কাটিম আৰু হেপী টিচাৰ্ছ ডে। এতিয়া আমি কাটিম 1 2 3। এয়া আমাৰ বিদ্যালয়ৰ অধ্যক্ষ দীপক চন্দ্ৰ কলিতা ছাৰ। প্ৰতিজন শিক্ষকে অধ্যক্ষ মহোদয়ে এটি গোলাপ আৰু এটি কলমেৰে শুভেচ্ছা জ্ঞাপন কৰে। সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সন্মানীয় দীপাংকনাথ ছাৰে আৰু পুষ্পাঞ্জলি প্ৰদান কৰে সন্মানীয় দীপালী বাইদেৱে। এয়া আমাৰ বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল। কিমান যে হেঁপাহ, কিমান যে আৱেগ। কোনোবাই ফুল আনিছে, কোনোবাই বেলুন আনিছে, কোনোবাই ৰিবন টানিছে, মুঠতে ডেক'ৰেশ্যন কৰিব বিচাৰে। প্ৰতিটো ক্লাছৰ ছাত্ৰ ছাত্ৰীসকলৰ সমানে উল্লাস উৎসাহ। কোনোবাই কেক কাটিছে, কোনোবাই বন্তি প্ৰজ্বলন কৰিছে, কোনোবাই সাঁচতীয়া টকাৰে কলম কিনিছে। মুঠতে প্ৰতিটো ক্লাছৰে যেন প্ৰতিযোগিতা, কোনটো ক্লাছে কিমান ধুনীয়া কৰি ৰুমটো সজাব পাৰে। কোনো চেষ্টাৰ ত্ৰুটি কৰা নাই। যিমান পাৰে সিমান চেষ্টা কৰিছে নিজৰ ৰুমটো গোটেইকেইটা ক্লাছত কৰি ভালকৈ সজাবৰ কাৰণে। অতি হেঁপাহেৰে ছাৰ বাইদেউসকলক তেওঁলোকে মাতি নিছে নিজৰ সাঁচতীয়া পইচাৰে কিনি অনা কেকটো কাটিবৰ কাৰণে। মাতি আনিছে ছাৰ বাইদেউসকলক। তেওঁলোকৰে উৎসাহ আনন্দ ছাৰ বাইদেউসকলে যিমান পাৰে সিমান দুগুণ কৰিবলৈ চেষ্টা কৰিছে। সঁচাকৈ ছাৰ বাইদেউসকলেও তেওঁলোকৰ এই পবিত্ৰ দিনটোক উদযাপন কৰিবলৈ চেষ্টা কৰিছে। আমাৰ বিদ্যালয়ৰ এটা বৈশিষ্ট্য। এয়া আমাৰ অঞ্জলি চৌধুৰী বাইদেউ, কংকনা আৰু সংগীতা বাইদেউ আটাইকেইজনে বিলীন হৈ গৈছে। কি যে আনন্দ, কি যে ফূৰ্তি। এয়াই শিক্ষক হোৱাৰ মাদকতা, এয়াই শিক্ষকৰ আনন্দ। এয়া ছায়েন্স দ্বিতীয় বৰ্ষৰ শ্ৰেণীকোঠা। তেওঁলোকে যিমান পাৰে সিমান ধুনীয়াকৈ ৰুমটো ডেক'ৰেশ্যন কৰিছে আৰু আমাক এটি জাপি আৰু এখন ফুলম গামোচাৰে সম্বৰ্ধনা জনাইছে। তেওঁলোকে সম্বৰ্ধনা জনাইছে নিজ হাতেৰে বনোৱা এখন গ্ৰিটিংছ কাৰ্ডেৰে, যি গ্ৰিটিংছ কাৰ্ড আমাৰ আৱেগ। শিক্ষক তিনিটা বৰ্ণৰে এটি শব্দ, শিক্ষক মমবাতিৰ দৰে নিজে। এয়া কমাৰ্চ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষক দিৱস উদযাপনৰ মুহূৰ্ত। তেওঁলোকে নিমন্ত্ৰণ কৰি আনিছে সন্মানীয় শিক্ষাবিদ ডিম্বেশ্বৰ বেজবৰুৱা ছাৰক। তেখেতৰ সুমধুৰ ভাষণে সঁচাকৈ আমাক আটাইকে আপ্লুত কৰিছে। সঁচাকৈ কমাৰ্চ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে ৰুমটো খুব ধুনীয়া কৰি ডেক'ৰেশ্যন কৰিছে আৰু তেওঁলোকে
সাঁচতীয়া টকাৰে আমালৈ উপহাৰ দিছে একোখন ফুলম গামোচা আৰু একোখন গ্ৰিটিংছ কাৰ্ডেৰে। তেওঁলোকে আমাক খুব ধুনীয়া কৰি আপ্যায়ন কৰিবলৈও পাহৰি যোৱা নাই। এখন ডকুমেণ্টাৰী ফিল্ম, সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ওপৰত এখন ডকুমেণ্টাৰী ফিল্ম। অসমৰ যুৱ প্ৰজন্মক আজিকালি কিতাপ বহুতে নপঢ়ে, গতিকে যুৱ প্ৰজন্মক বা ছাত্ৰ ছাত্ৰীসকলক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ওপৰত আমি কেনেকুৱা ধৰণে অকণমান জ্ঞান দিব পাৰোঁ তাক এক চিনেমাৰ মাধ্যমেৰে, এক চিত্ৰৰ মাধ্যমে প্ৰদৰ্শন কৰাৰ পৰিকল্পনা কৰিছিলোঁ। আৰু সেই মৰ্মে আমাৰ সন্মানীয় অধ্যক্ষ মহোদয়ৰ তত্বাৱধানত আমি এখনি তথ্যচিত্ৰ নিৰ্মাণ কৰিছিলোঁ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ। এয়া আৰ্টছ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে উদযাপন কৰা শিক্ষক দিৱসৰ মুহূৰ্ত। তেওঁলোকে যিমান পাৰে সিমান চেষ্টাৰে ৰুমটো আটক ধুনীয়া কৰি ডেক'ৰেশ্যন কৰিছিল। তেওঁলোকে আমাক আপ্যায়ন কৰিবলৈ অসমীয়া জলপান, চিৰা আৰু দৈৰ ব্যৱস্থা কৰিছিল। তেওঁলোকে বিদ্যালয়খনত ৰোপণ কৰিবলৈ 30ডাল গছপুলিও আমাক প্ৰদান কৰিছিল। শেষত স্মৃতিবোৰ ৰোমন্থন কৰিবলৈ তেওঁলোকে আমাৰ লগত ফটো তুলিছিল। আমাৰ বিদ্যালয়ৰ ছাত্ৰী জয়শ্ৰী কলিতাই সন্মানীয় ডক্টৰ ভাস্কৰজ্যোতি ভূঞাৰ এখনি প্ৰতিচ্ছবি অংকন কৰি তেখেতক শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছিল। সঁচাকৈ জয়শ্ৰীৰ হাতত যাদু আছে। ইয়াৰ লগে লগে মৰমৰ কিছুমান ছাত্ৰ ছাত্ৰী অতি কষ্টৰে গ্ৰিটিংছ কাৰ্ড ঘৰতে বনাই আনি আমাক দিছিল। কিছুমান ছাত্ৰ ছাত্ৰী অসমীয়া জাতিৰ সন্মানস্বৰূপ গামোচাৰে আমাক সম্বৰ্ধনা জনাইছিল। এই ভাল লগা মুহূৰ্তবোৰ আমাৰ মনত সদায় সজীৱ হৈ থাকিব। এয়া হৰদত্ত বীৰদত্ত ভৱনৰ দৃশ্য। এই ভৱনতে উদযাপিত হৈছিল জিলাভিত্তিক শিক্ষক দিৱস। এই শিক্ষক দিৱসত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিছিল সমবেত সংগীত। তেওঁলোকৰ সমবেত সংগীতে এই ভৱনত সমবেত সকলোকে আপ্লুত কৰিছিল। এইবাৰ জিলাভিত্তিক কৃতি শিক্ষকৰ সন্মান লাভ কৰিছিল আমাৰ বিদ্যালয়ৰ ডক্টৰ দুৰ্গেশ্বৰ কলিতা ছাৰে। এই চেগতে আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এনেদৰে সন্মানীয় আজমল ছাৰৰ সৈতে জলপান পৰিৱেশন কৰি এই ভিডিঅ'টোৰ সামৰণি মাৰিলোঁ। ধন্যবাদ।